গুড আফটাৰনুন। আমি এতিয়া গৈ আছোঁ হাটগাঁৱলৈ, বিহু আহিলে নহয়। আজি অৱশ্যে সোনকালে যাব ওলাইছোঁ, 3টা বাজিছে। মানে বাবুৰ খুৰাকহঁতে তাৰ কাৰণে ভেলা বনাব, তো সি গ'লেহে বনাব বোলে, তো সেইকাৰণে আজি সোনকালে গৈ আছোঁ। এয়া হৈছে পিছদিনা ৰাতিপুৱা, মানে উৰুকা ৰাতিপুৱা। এই মাছ আনিছে, 2 কেজি আনিছে। মাছটো এতিয়া ফ্ৰাই কৰি আছোঁ, কিন্তু মাছটো কি মাছ মই নাম নাজানো। মাছৰ তেনেকৈ মই নাম নাজানো, সোধাও হোৱা নাই। এয়া মই দুপৰীয়া যোগাৰ কৰি আছোঁ। মানে পিছদিনা সোমবাৰটো, আমি সোমবাৰে মাছ মাংস নাখাওঁ, তো সেইকাৰণে তাৰমানে দুপৰীয়া মাছ বনাম, আৰু ৰাতি লোকেল চিকেন আনিছে আৰু ৰাতিৰ কাৰণে। এতিয়া মই মাছ বনাইছোঁ। মিষ্টাৰে কিবা কৈছিলে, মই তাকে তেওঁ দেখিছে ৰিপ্লাই কৰিছিলোঁ। এয়া হৈছে গধূলি, মা এতিয়া মাংস বনাই আছে। মাক মানে ভিডিঅ' কৰে, মা লাজ কৰিছে এই ভিডিঅ' বনাই। এয়া বাবা তিনিওজন খুৰাকৰ লগত মানে গান বাজি থাকে, ডান্স কৰি আছে, বাজি আছে কাৰণে। এয়া দেউতা, এয়া মা, মই ভিডিঅ' কৰি আছোঁ। আপোনালোকৰ বিহু কেনে গ'ল জনাব। মানে ইয়াত থাকি বহুত বেছি ভাল পায়, উৎপাত কৰি থাকিব পাৰে যে। মা মাংস বনাইছে, মাংসখিনি অলপ দেখাই দিছোঁ। ময়ো গেছত মাছ আৰু পনীৰ বনাই আছোঁ। মায়ে ইয়াতে খৰিত। এয়া মাংস ৰেডি। মই এইফালে মাছ বনাইছোঁ, ফুলকবি আলুৰে, মটৰো দিছোঁ, আৰু এইফালে পনীৰ বনাইছোঁ, মগজ আৰু কাজু বাদামেদি। লগত মটৰো দিছোঁ 2টামান। মিষ্টাৰে মাছ মাংস নাখায় যে, তেওঁৰ বাবে।